আৰু আমাৰ ভাৰতবৰ্ষত যিমান শিশু ছোৱালীসকল আছে সিহঁতক আজিৰ দিনৰ কাৰণে মই শুভেচ্ছা দিব বিচাৰিছোঁ। আৰু সমাজৰ লগত যুঁজি আমাৰ ছোৱালীবিলাকে, আমাৰ বাল্য ছোৱালীবিলাকে যিমান সংগ্ৰাম কৰিব লাগে, তাৰ মাজত আজিৰ দিনৰ চৰকাৰে গুৰুত্ব সহকাৰে কিছুমান প্ৰগ্ৰামৰ যোগেদি যিটো আঁচনি লৈছে, সেই আঁচনিবিলাক মই বিচাৰোঁ। আৰু সকলো ছোৱালী যাতে সুৰক্ষিত হ'ব পাৰে আৰু মেণ্টেলি ফিজিকেলি ডেভেলপ হ'ব পাৰে, সেইটো মই বিচাৰিছোঁ। মানে আমাৰ যিখিনি সদস্যই আগভাগ লৈছে, আমি সজাগতা ৰেলী এটা উলিয়াইছে। এই ৰেলীটো যেন ভালকৈ হয় আৰু আমি বেটি বচাও বেটি পঢ়াও যিটো আমাৰ আছে শ্লোগান আছে, সেইটো দি পেলাই এওঁলোকে এই ৰেলীটো আৰম্ভ কৰিব। আৰু ইয়াৰ পিছত মই এইটো ক'ব বিচাৰোঁ যে ইয়াতকৈ আৰু ভালকৈ, আজি হয়তো ল'ৰা ছোৱালী অলপ কমিল, ইয়াতকৈ ভালকৈ যেন সিহঁতে ৰেলীজন উলিয়াব।